আঙুঠি কিনিছিল আৰু এটা আঙুঠি তেওঁ মানে এইটো আল্টিমেটলি চুৰ কৰা বুলিয়ে কয়। গতিকে তেনেধৰণৰ এজন চৰকাৰী বিষয়াই এই অপৰাধ কৰাৰ কাৰণে তেওঁলোকে এই কথাটো CCTVত ধৰা পৰাৰ পাছত থানাত এজাহাৰ হিচাপে এখন দিয়ে আৰু থানাত যোৱাৰ পাছত তেওঁ স্বীকাৰ কৰে। আৰু স্বীকাৰ কৰাৰ পাছতে তেওঁ আঙুঠিৰ যিটো মূল্য আছিল 37,000 টকা, এইটো তেওঁক অলৰেডি যিজন স্বত্বাধিকাৰী উষা জুৱেলাৰীৰ ৰমেশ বাৰ্মা বুলি তেখেত এবাৰ চাই ল'ব। বাইদেউ ক'লে তেতিয়া মোৰ ওচৰতো অহা নাই আঙুঠি, মানে বস্তুটো এটাই আঙুঠি তোমালোকে দিছিলা, এটাই পে'মেণ্ট কৰিছিলোঁ মই কৈছোঁ এটাই আপুনি পে'মেণ্ট কৰিছিলে, কিন্তু দুটা আঙুঠি আপোনাৰ ওচৰত গৈছে, আপুনি এবাৰ চাই ল'ব। কথাটো এইটোৱে হৈছে। বাইদেউ চোৱাৰ পিছত ক'লে যে নাই, যোৱাটো নাই, গ'লেতো মোক ক'লেহেঁতেন এইটো, কিন্তু মই আকৌ CCTVত কেমেৰা চব চেক কৰিলোঁ। আকৌ মই ফোন কৰিলোঁ বাইদেউ ওচৰত, বাইদেউ আপোনাৰ ওচৰত হাতত গৈছে। বাইদেউ কৈছে মইতো লোৱা নাই। কিন্তু আমাৰ দুই একে আমাক লিখিত অভিযোগ দিছে আৰু বাকীসকলে মৌখিকভাৱে আমাক অভিযোগ দিছে। আপোনাৰ আৰু ইলেক্ট্ৰনিক্স, আমাৰ কুচুম মেডিকেল, তেওঁলোকক যথেষ্ট হাৰাশাস্তি কৰিছে আৰু যিসকলে তেওঁৰ কথা মতে তেওঁক পইচা নিদিয়ে বা তেওঁক সহযোগ নকৰে তেওঁলোকৰ ওপৰত কেছ দিয়ে আৰু কেছ দি তেওঁলোকক কোৰ্টত হাৰাশাস্তি কৰাইছে। তেওঁৰ নিচিনা এজনী প্ৰশাসনিক বিষয়া এগৰাকীয়ে এনেধৰণৰ কাণ্ড কৰাটো আমি কেতিয়াও উচিত বুলি নাভাবোঁ। খুব লজ্জিত অনুভৱ কৰিছোঁ যে এগৰাকী প্ৰশাসনিক বিষয়াই এনেধৰণৰ ঘটনা সংঘটিত কৰাটো গোটেই প্ৰশাসনিক ছিষ্টেমটোৰ ওপৰতে এটা ডাঙৰ প্ৰশ্নবোধক চিনৰ আনি দিছে। গতিকে আমি ভাবিছোঁ যে তেওঁক চৰকাৰে বিহিত ব্যৱস্থা গ্ৰহণ কৰা আৰু তেখেতক আমি ভাবোঁ যে চাকৰি বাণী লম্বিত কৰিব লাগে। আমাৰ মানে আপোনাৰ লেবাৰ ইনস্পেক্টৰে মানে বহুত